সন্তান জন্ম দিলেই মাক দেউতাক হ'ব নোৱাৰে যদি দায়িত্ব পালন নকৰে। পৰকীয়া প্ৰেমৰ বাবে কাল হ'ল প্ৰতাপ চন্দ্ৰ বৰদলৈ জীৱনৰ বিয়লি বেলাতো নিজ পুত্ৰ নিজ পত্নী আৰু নিজ কন্যাৰ সান্নিধ্য নাপালে প্ৰতাপ চন্দ্ৰ বৰদলৈ। কোন এই প্ৰতাপ চন্দ্ৰ বৰদলৈ তেওঁৰ বিষয়ে জানো আহক। ছ'চিয়েল মিডিয়াত একদম ভাইৰেল হৈ পৰিছে এটা ফোন কল, যিটো ফোন কলে গোটেইখন খলকনি লগাইছে। তেওঁৰ নাম হৈছে প্ৰতাপ চন্দ্ৰ বৰদলৈ আৰু তেওঁৰ ঘৰ হৈছে যোৰহাটত। এটা ফোন কল ভাইৰেল হৈ পৰিছে আৰু জীৱনৰ বিয়লি বেলাত নিজ পুত্ৰ আৰু নাতিৰ মুখ চাব বিচাৰিছিল প্ৰতাপ চন্দ্ৰ বৰদলৈ আৰু শেষত কিন্তু তেওঁৰ মৃত্যু হৈছে। জীৱনৰ বিয়লি বেলাত তেওঁ নিজৰ পুত্ৰৰ বা নিজৰ নাতিৰ তেওঁ মুখখন দেখা নাপালে। বিভিন্নজনে বিভিন্ন মতামত দাঙি ধৰিছে। এই কৈছে যে কুলাংগাৰ পুত্ৰ নিজ জন্ম দিয়া পিতৃক অৱহেলা কৰিছে জীৱনৰ বিয়লি বেলাত। তেওঁ কাৰ বাবে ডাক্তৰ হ'ল, কাৰ বাবে জন্ম হ'ল, কিয় বহুত ধৰণৰ প্ৰশ্ন আৰু সকলো প্ৰশ্ন উৰ পেলাই প্ৰতাপ চন্দ্ৰ বৰদলৈ নিজ পুত্ৰই তেওঁ চৰিত্ৰ উদঙাই দিলে যে মই মোৰ মাক ভাল পাওঁ, মই মোৰ মাক লগত ৰাখিছোঁ। যদি মই এলাগী কৰিলোহেঁতেন মই মোৰ মাতৃকো এলাগী কৰিলোহেঁতেন, কিন্তু নহয়, মই মোৰ পিতৃকহে এলাগী কৰিছোঁ। কাৰণ মোৰ পিতৃয়ে যেতিয়া আমি সৰু হৈ আছিলোঁ, পিতৃ যেতিয়া ডেকা হৈ আছিলে, আমাক বিভিন্ন ধৰণৰ শাৰীৰিক মানসিক অত্যাচাৰ কৰিছিল আৰু তেওঁ খালি এটা কৈ দিয়া নাছিল যে তেওঁ পিতৃ পৰকীয়া প্ৰেমত লিপ্ত আছিল। আৰু সেই ঘৃণাতে ডেকা অৱস্থাত পিতৃয়ে কৰা অত্যাচাৰ আৰু মাকক কৰা যিখিনি নিৰ্যাতন, সেই সকলোখিনিৰ ঘৃণাতে তেওঁলোকে পিতৃক ত্যাগ কৰিছিলে। আৰু 2006 চনত পিতৃয়ে প্ৰতাপ চন্দ্ৰ বৰদলৈক পিতৃ প্ৰতাপ চন্দ্ৰ বৰদলৈ নিজ কন্যা পুত্ৰ আৰু পত্নীক ঘৰৰ পৰা বাহিৰ কৰি দিছিল আৰু তেওঁলোকে নিগাজিকৈ যোৰহাটত থাকিবলৈ লৈছিল। তাৰপাছত তেওঁলোকে পঢ়া শুনা কৰি ডক্তৰ হৈছিল আৰু পিতৃ আছিল যোৰহাটৰ নিজা বাসগৃহত। তাৰপিছত তেওঁ লাহে লাহে অৱশ হৈ আহিলে। তেওঁ যেতিয়া অৱশ হৈ আহিলে, তেওঁ হাতত পইচা পাতি নোহোৱা হৈ আহিলে। তেওঁ যাৰ লগত পৰকীয়া প্ৰেম কৰি আছিল তেওঁলোকেও তেওঁক তাতে এৰি থৈ আঁতৰ হ'ল। আৰু এনেকুৱা পৰকীয়া প্ৰেমিক বহুত আছে। তেওঁলোকৰো জীৱনবিলাক এনেকুৱাই হ'ব। যেতিয়ালৈকে ইনকাম কৰি থাকিব পাৰিব, যেতিয়ালৈকে হাতত দুপইচা থাকিব, তেতিয়ালৈকে তেওঁলোকক বহুতে মৰম কৰি থাকিব। আৰু যেতিয়ালৈকে তেওঁৰ পইচা পাতি নোহোৱা হ'ব, লাষ্টত এই প্ৰতাপ চন্দ্ৰ বৰদলৈ নিচিনাই হ'ব, জীৱনটো এলাগী হ'ব। আৰু আপোনালোকে শেষৰকণ চাওক, প্ৰতাপ চন্দ্ৰ বৰদলৈৰ যিখিনি ফোন কল আৰু পুত্ৰই দিয়া ভাষ্য সকলোখিনি শুনক, জানক আৰু পৰকীয়া প্ৰেমৰ শেষ পৰিণতি কেনেকুৱা হয় আপোনালোকে সেই কথাটো উপলব্ধি কৰক। যদি আপোনাৰ পুত্ৰ পত্নী সন্তান থকাৰ পিছতো আপুনি যদি তেওঁলোকক গুৰুত্ব দিয়া নাই, আপুনিও গুৰুত্বহীন হৈ থাকিবলৈ সাজু হৈ থাকক প্ৰতাপ চন্দ্ৰ বৰদলৈ নিচিনাকৈ। এতিয়া আহক আমি সেই কোন প্ৰতাপ চন্দ্ৰ বৰদলৈ তেওঁৰ বিষয়ে জানো আৰু শুনো। হেল্ল' 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 ডক্টৰ অনৰজ্যোতি বৰদলৈ নেকি? হেল্ল' ডক্টৰ অনৰজ্যোতি বৰদলৈৰ লগত কথা পাতিছে নেকি বাৰু? হয়, কৈ আছো। আচ্ছা, আপুনি ঘৰত আছে নে ক'ত আছে? হা, আপুনি ঘৰত আছে নে চেম্বাৰত আছে? আপুনি কিহৰ কাৰণে ফোন কৰিছে বাৰু? নহয়, মই আপোনালোকৰ লগত কথা এটা ডিছকাছ কৰিবৰ কাৰণে ফোন কৰিছোঁ। কওকচোন, কি হৈছে? আচ্ছা, মই পাপাই কৈছোঁ। কি কয়? পাপাই কৈছোঁ, পাপা। হেল্ল' মই পাপাই কৈছোঁ, দেউতাই। কোন পাপা? পাপা প্ৰতাপ চন্দ্ৰ বৰদলৈ। হেল্ল' মই প্ৰতাপ বৰদলৈ কৈছোঁ। কওকচোন। মই শিখ বেদৰ পৰা কৈ আছোঁ। শিখ বেদ? মই শিখ বেদৰ পৰা মই কথা পাতিব বিচাৰিছোঁ। আচলতে দেউতাৰ লগত আমাৰ 2006 চনৰ পৰা কোনো সম্বন্ধই নাই। কাৰণ তেখেতে আমাক তাৰমানে ঘৰৰ পৰা ওলাই দিছিলে, মই, মোৰ বাইদেউ আৰু মোৰ মাক। 2006 চনত তেতিয়া মই ষ্টুডেণ্ট আছিলোঁ, MD মই PG কৰি আছিলোঁ গুৱাহাটী মেডিকেল কলেজত। আৰু তেতিয়াৰ পৰা আমাৰ সম্বন্ধ নাই। আৰু এইটো তেতিয়া বুলি নহয়, তাৰ আগৰো বহুত বছৰৰ পৰা
তেখেতে বহুত নিৰ্যাতন চলাইছিলে মোৰ মাৰ ওপৰত বিশেষকৈ। গতিকে মা তথাপিও সহ্য কৰি পেলাই ইমান বছৰে আমাক ডাঙৰ কৰিলে যাতে আমাৰো কিবা এটা ভাল হওক, কিন্তু তেখেতৰ কোনো উন্নতি নহ'ল তাৰমানে। গতিকে 2006 চনত শেষ পৰ্যায়লৈ আহি পেলাই যেতিয়া কিবা এটা লাগিলে, কিবা এটা কথাত লাগিলে, তেতিয়া তেখেতে আমাক ওলাই দিলে। আমি তেতিয়াই ওলাই আহিলোঁ, গুৱাহাটীতে আছিলোঁ বেলেগ বেলেগ ভাড়াঘৰত থাকি, তাৰপিছত আল্টিমেটলি নিজৰ ঘৰ কৰিলোঁ। আৰু এতিয়াতো মই প্ৰেক্টিছ কৰোঁ, বাইদেৱে প্ৰেক্টিছ কৰে, আৰু মা আমাৰ লগতে আছে, আৰু কথাটো হ'ল যে যদি মই মোৰ পিতৃক নাচাওঁ, মই মোৰ মাকো নাচালোঁহেঁতেন, কিন্তু মা আমাৰ লগতে আছে, মা ভালকৈ আছে, মাক নাতিয়েকৰ লগত ভালকৈ আছে আমাৰ। গতিকে ডেফিনেটলি অকল তেখেতে নিজেই আঁতৰি গ'ল বস্তুটো, আৰু ইমান বছৰে তেখেতৰ পৰা কোনো কণ্টেক্ট নাছিলে। 2014 যোৱা বছৰ ছেপ্টেম্বৰ মাহত তেখেতে এখন চিঠি পঠাইছিলে এইটো কৈ পেলাই যে তহঁতি মোৰ ল'ৰা ছোৱালী নহয়, কিন্তু মোৰ নাম লৈ পেলাই তহঁতি আধাৰ কাৰ্ড বা পেন কাৰ্ড সেইবিলাক বনাইছ, যদি প্ৰমাণ কৰিব পাৰ যে মই তোৰ পিতৃ তেনে কিবা এই প্ৰমাণ দে, নহ'লে মই কেছ দি দিম। মানে তেখেতে নিজে অস্বীকাৰ কৰিছিল যে আমাৰ পিতৃ তেখেত নহয়, আৰু এতিয়া কৈ আছে যে তেখেত আমাৰ পিতৃ হয়, যিটো হয় ডেফিনেটলি, যিটো হয়। কিন্তু আকৌ নৱেম্বৰ মাহত তেখেতে ফোন কল এটা কৰিছিলে মোক, আৰু বেলেগ এটা নম্বৰ দি কৰিছিলে। এতিয়া নেটৱৰ্ক সেইটো সময়ত ভাল নাছিলে, সেইকাৰণে মই পুটুককৈ আৱাজটো চিনি পাবলৈ দিগদাৰী হ'ল, কাৰণ 2006 আজি 18 বছৰ পিছত ফোন কৰিছে তেখেতে। গতিকে পিছত যেতিয়া গম পালোঁ, মই তথাপিও ফোনটো ধৰিলোঁ, ফোনটো ধৰি পেলাই ক'লে তেখেতে চাব বিচাৰিছে। মই ঠিক আছে এড্ৰেছটো দিয়া, যদি সময় পাওঁ মই যাম বাৰু, সেয়া। গতিকে সেইটোৱে কথা। কিন্তু কথাটো হ'ল যে মনে পুটুককৈ নেমানে। ইমান বছৰ হোৱাৰ পিছত যে সেইটোতো আমাক এতিয়া ফোন কৰাটো আগৰ কথা, কিন্তু মোৰ মাৰ ওপৰত যিখিনি অত্যাচাৰ হ'ল, মোৰ আৰু বাইদেউৰ ওপৰত অত্যাচাৰখিনি কথা নকওঁৱে বাৰু, মাৰ ওপৰত যিখিনি অত্যাচাৰ হ'ল তাৰতো আজিলৈকে কোনো বিচাৰেই নহ'ল, আৰু সেইটো আমি এতিয়া বিচৰা নাই। কিন্তু কথাটো হ'ল যে মাক এতিয়া শান্তিত ৰাখিব লাগে, আৰু মা এতিয়া শান্তিত আছে, ইনফেক্ট নাতিয়েকৰ লগতে আছে। গতিকে আমি চব মাৰ লগতে আছোঁ। তেখেত আগতে 2বাৰ ষ্ট্ৰ'ক হৈ যোৱা পেচেণ্ট, কেইবাটাও বেমাৰ আছে তেখেতৰ। গতিকে চোৱা চিতা কৰি আছোঁ মাক আৰু। মই এটা কথা সুধিছোঁ আপোনাক, যিটো ভাইৰেল হৈছে, যিটো ফোন কল ভাইৰেল হৈছিলে, আপোনালৈ ফোন কৰিছিলে তেখেতে, তেওঁ কৈছে যে মই শেষ পৰ্যায়ত আছোঁ আৰু তহঁতক মই নাতিনীৰ সৈতে একপাক চাব বিচাৰোঁ। আপুনি যিহেতু কৈছে যে 2006 চনৰ পৰা আপোনালোকৰ লগত যোগাযোগ নাই, আপোনালোকক উলিয়াই পঠিয়াইছিলে, মানে তেওঁ কি কৰিছিলে বা কেনেকুৱা ধৰণৰ, মানে তেওঁ এই গোটেই পৰ্যায়ত? সেইটো ক'ব গ'লে এখন উপন্যাস লিখিব পাৰিব আপুনি। বহুত আছে কথা, বহুত বেলেগ বেয়া স্বভাৱৰটো আছিল তেখেতৰ। এতিয়া প্ৰয়াত হ'ল, ক'ব নালাগে, তথাপিও যিহেতুকে আপোনালোকে সুধিছে সেইকাৰণে ক'ব লগা হৈছে। আজি যে এই দিনটো পাইছোঁ যে নিউজ চেনেল আহি পেলাই এইবিলাক কথা সুধি আছে, সেইটোও এটা তাৰে ফলাফল এটা, নহ'লেতো দৰকাৰেই নাছিলে নিউজ চেনেলৰ আগত আহি পেলাই এইবিলাক কথা ক'বলৈ। গতিকে এইবিলাক বহুত কথা আছে, আৰু সেয়াই আৰু নিৰ্যাতন চলাইছিলে বিভিন্ন কাৰণ।